পাইছা না মাছ? ইয়া এনেকুৱা সৰু সৰু মাছ তো মানে ধৰিলে মানে পোৱা যাব, তাকে মোৰ নাম হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো এইফালে দেখিছেনে আজি মানে পুৱাই মই কোঠাখন লৈ পিনে পূৰা খৰি কটা কামত লাগি গৈছোঁ। যিহেতু মানে ঠাণ্ডা দিন নহয় জানো, খৰি চৰিবোৰ এনেই লাগে। তো সেয়েহে খৰিয়াল কাটো বুলি আহিলোঁ মানে। তো মানে এইবোৰ মানে আগতে মই লেচুডাল কাটি থৈছিলোঁ যে, তো লেচুডালকেইটাকে একদম পূৰা শুকাই মজা হৈ আছে। তো এইফালে সেইকাৰণে কাটিবলৈ আহি গ'লোঁ। মানে অকল বাঁহ খৰি মানে শাক ভাত বনাবলৈ অসুবিধা হয়, তো সেইকাৰণে কাঠখৰি কেইটামান হ'লে ভাল হয় আৰু জুইকোৱা টান হয়। তো সেয়েহে ৰাতিপুৱা মানে জুই চুই ফুৱাই থকা নাই আৰু কিছুমানে একদম ঠাণ্ডা লাগিছে বুলি জুই চুই সাপি থাকে নহয়, তেনেকৈ মই জুই তেনেকৈ সাপি নাথাকোঁ। তো বিভিন্ন ধৰণৰ কামে লাগি যাওঁ মানে ৰাতিপুৱাটো মানে বেছি জোকে জুই ফুৱাটো ভাল নহয় জানো। তো সেয়েহে পাৰিলে জুই ফুৱাব নালাগে। বিভিন্ন ধৰণৰ কামত মানুহ ব্যস্ত হৈ থাকিবলৈ, তেতিয়া গাটো গৰম হৈ আহে। তো সেয়েহে মানে মই কামত লাগি আছোঁ আৰু এনেকৈ। তো কামত খৰি চৰি কাটি শেষ কৰি মই এইফালে ৰাখিছেনে কমাৰশাললৈ আহিলোঁ। যিহেতু এতিয়া খৰালি দিন, পূৰা জেওৰা চেওৰা ভাঙি আছে আৰু তো সেয়েহে দাগকেইখন মানে অলপ আগকেইটা অলপ ভাঙি আছিলে মানে, তো সেয়েহে বনাবৰ কাৰণে আহিলোঁ। এইখন মানে ভাল দাই আছিলে, তো মানে যোৱা বছৰ অনা আছিলে, কিন্তু মানে পূৰা হেৰি হৈ গ'ল। তো সেইকাৰণে বনাবলৈ লৈ আনিলোঁ। তো এইফালে এখন লৈ আহিছোঁ ডাঙৰ দা। তো মানে দুইখন দা লৈ আহিছোঁ, মানে ঘৰৰ কামত লাগে নহয় জানো। তো এইফালে মানে কমাৰজনে অকলে মানে দাৰো কামত লাগি আছে, এইফালে মানে জুইকুৰাৰো মানে টানিবলগীয়া হৈছে। তো সেয়েহে মই অকণমান টানি পিনি সহায় কৰি দি আছোঁ আৰু এনেকৈ মানে সহায় কৰি ভাল লাগে। তো আপোনালোকে মানুহক এনেকৈ সহায় কৰি কামত মানে ভাল পায়নে? তো যি কি নহওক অলপমান মানে এনেকৈ লাগি দিছোঁ আৰু মানে কাম কৰাজনৰ মানে অসুবিধা হওক বুলি। আৰু এতিয়া আমি আহিছোঁ পুখুৰীত মাছ ধৰিবলৈ। ৰ'দটো মজাকৈ দি আছে, কিন্তু মোৰ একদম গাটো চেঁচা লাগি আছে। পুখুৰীত নামিবলৈ মন যোৱা নাই। আৰু আমাৰ এইফালে চুমিয়ে মাছ ধৰি আছে। পাইছা না মাছ? ইয়া এনেকুৱা সৰু সৰু মাছ তো মানে ধৰিলে মানে পোৱা যাব, তাকে মোৰ নামিবলৈ মন যোৱা নাই। তই ধৰ কিমান পাৱ, একদম মানে গাটো ভাল লগা নাই মোৰ। আৰু এইফালে আমি চাওকচোন, ইয়াত পথাৰত মাছ ধৰি আনিলোঁ। এনেকুৱা সৰু সৰু দৰিকণা মাছ, এইফালে কাৱৈ মাছ এজনী পালোঁ। আৰু তেনেকৈ ডাঙৰ মাছ নাপালোঁ, মানে হেকিয়াব নোৱাৰিলোঁ যে। তো মানে আঁঠুৱাত ধৰি আৰু অলপ হেঁপাই আছিলে, এনেকৈ পালে আৰু মাছ। তো এইখিনি খাবলৈ বিলাহী লাগিব। তো এতিয়া আমি নাহৰতে যাম ন বিলাহী আনিবলৈ। আৰু এইফালে আমাৰ নাহকটীয়াৰ সাপ্তাহিক মঙলবাৰ বজাৰলৈ আহিলোঁ। তো অলপ বজাৰ চজাৰ কৰি লওঁতে আজিলৈ আহিছোঁ, বাই বাই।